Hello viewers, কেনে আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে বন্ধুসকল আপোনালোকে নিশ্চয় ইন্ডিয়ান নেভিত বহুতে চাকৰি কৰিব বিচাৰে বা ইন্ডিয়ান নেভিত নিজৰ এটা যি আপোনাৰ পাৰফৰম্যান্স দিব বিচাৰে আপুনি ভাৰতীয় সেনাত বা ভাৰতীয় সেনা বাহিনীত নিশ্চয় আপোনাৰ সাৰ্ভিস দিব বিচাৰে তেনেস্থলত ভাৰতীয় নেভিত ইন্ডিয়ান নেভিত আপোনাৰ ইয়াৰ বাবে সুযোগ আহি পৰিছে সুযোগ পাছ কৰাৰ বাবে আপোনালোকক মাত্ৰ লাগিব দশম মান উত্তীৰ্ণ অৰ্থাৎ অকল যদি আপুনি দশম মান উত্তীৰ্ণ হয় তেন্তে ইয়াত আপুনি আবেদন কৰিব পাৰিব বন্ধুসকল কোড কেনেকৈ কিদৰে আবেদন কৰিব পাৰিব আৰু কি পোষ্ট খালি হৈছে ইন্ডিয়ান নৌ সেনা বাহিনীত হে আজি আমি আপোনালোকক জনাম আপোনালোকে চাইছে আমি অসমীয়া ইউটিউব চেনেল আহক আগবঢ়ো বন্ধুসকল আপোনালোকে আমাৰ ভিডিঅ'ৰ তলৰ ডেসক্ৰিপচন বক্সত গুছি যাব আৰু গুছি গলে এই লিংকটো পাব তাৰ পিছত লিংকটো পোৱাৰ লগে লগে আপোনালোকে লিংকটো ক্লিক কৰিলে এই পেজটো খোল খাব আৰু তাত দেখা পাব আপোনালোকে কি পোষ্ট খালি আছে দুটা পোষ্ট খালি আছে আপোনাৰ কুক আৰু স্কোৱাড মানে এই দুটা পজিশন খালি আছে পোষ্ট নহয় পজিশন খালি হৈছে আপোনাৰ কুক আৰু স্কোৱাড পদৰ নিযুক্তি বিচৰা হৈছে কিমানটা পদৰ নিযুক্তি বিচাৰিছে সেই বিষয়ে সঠিক কোৱা নাই কিন্তু যেহেতু ইন্ডিয়ান নেভি নিশ্চয় বহুত পোষ্টৰ ইয়াত উলাইছে আৰু সেইবাবে তেওঁলোকে এই এপ্লিকেশনটো দিছে তাৰপিছত আপোনাৰ দায়িত্ব কি হ'ব কুকসকল মানে ৰান্ধনি যেটো মেনু থাকিব সেই মেনু অনুসৰি আপোনালোকে খাদ্য প্ৰস্তুত কৰিব লাগিব স্কোৱাডসকল হ'ব অফিচাৰৰ মেজকমত খাদ্য পৰিবহণ কৰা যেনেকৈ ধৰক যিবিলাক আমাৰ হস্পিটেল বা আপোনালোকে হোটেল এখনত গ'লে যিদৰে পৰিবেশন কৰা বয়বিলাক থাকে ঠিক তেনেকুৱা আৰু স্কোৱাডৰ দায়িত্বটো তেনেকুৱা হ'ব আৰু বয়স কিমান লাগে বয়স 18 বা 22 বছৰ পৰৰ যিকোনো যুৱকে আবেদন কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ বাবে OBC আৰু SC সকলৰ আমাৰ 3 বছৰ আৰু 5 বছৰ অৰ্থাৎ OBC বাবে 3 বছৰ আৰু SC ST ৰ কাৰণে 5 বছৰ ৰেহাই আছে শিক্ষাগত অৰ্হতা দশম মান উত্তীৰ্ণ অৰ্থাৎ 10 পাছ লাগিব কিন্তু আপোনালোকৰ 50% মাৰ্কস হ'ব লাগিব ইয়াৰ উপৰি SC ST ৰ বাবে 5% অৰ্থাৎ 45% SC ST সকলে পালে হৈ যাব তেওঁলোকে আবেদন কৰিব পাৰিব শাৰীৰিক দক্ষতা ফিজিক্যাল ফিটনেস টেষ্ট তাত কি হ'ব 1.6 কিলোমিটাৰ দৌৰি আপুনি 7 মিনিটত শেষ কৰিব লাগিব তাৰ পিছত 20টা উঠক বেঠক কৰিব লাগিব আৰু 10 পুশ আপ কৰিব লাগিব ঠিক আছে এইটো ফিজিক্যাল টেষ্ট হ'ব আপোনালোকে জানে তাৰ পিছত দৰমহা কিমান দৰমহা আপোনাৰ 21700 টকা দিয়া হ'ব ইয়াৰ পিছত অন্যান্য সুবিধা যেনে টিএ এইবিলাক থাকিবই আপোনাৰ অন্যান্য সুবিধা তাৰ উপৰি আপোনালোকে মেডিকেল এলাউন্স পাব আপোনাৰ ফ্যামিলিও মেডিকেল এলাউন্স পাব নৌসেনা বাহিনীত এটা বঢ়িয়া সুবিধা হ'ল আপোনাৰ যদি ফ্যামিলি যিকোনো বেমাৰ হওক আপোনাৰ মা দেউতাৰ বা আপোনাৰ ওয়াইফৰ যিকোনো বেমাৰ সকলো সুবিধা নৌসেনা বাহিনীত দিয়া হয় আৰু সম্পূৰ্ণ বিনামূল্যে চিকিৎসা কৰা হয় তাৰপিছত ইয়াৰ পিছত যদি আপোনালোকে যিটো পোষ্টত যোগদান কৰিব তাৰপিছত আপোনালোকে ইয়াৰ যদি প্ৰমোশন হয় আপোনালোকে প্ৰধান অধিকাৰী নামৰ এটা পোষ্টত লৈ পেলাই আপোনালোকে প্ৰমোশন পাব পাৰে আৰু যাৰ দৰমহা হ'ব 47600 হয় বন্ধুসকল 47600 এটা কিদৰে আবেদন কৰিবৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'ৰ তলত ডেসক্ৰিপচন বক্সত যেটো লিংক পাইছে লিংকটো ক্লিক কৰিব আৰু এই পেজটো আহি খোল খাব তাৰপিছত এই পেজটোৰ একেবাৰে শেষত আহিব দেখিব পাইছে অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক ক্লিক হেয়াৰ ক্লিক কৰিব তেতিয়া আপোনালোকৰ অনলাইন আবেদনৰ যেটো লিংক আছে এটো খোল খাব তাৰপিছত যদি আপোনালোকে বিজ্ঞাপনটো আৰু সঠিককৈ পঢ়িব বিচাৰে আৰু ডিটেইলছত পঢ়িব বিচাৰে তেন্তে ইয়াত ক্লিক কৰিব ক্লিক হেয়াৰ য'ত আছে তাত ক্লিক কৰিলে হৈ যাব আৰু অনলাইন আবেদনৰ অন্তিম ডেট হৈছে 10 জুন 2019 গতিকে বন্ধুসকল আশা কৰোঁ আপোনালোকে গম পালে কিদৰে আপোনালোকে ইন্ডিয়ান নেভিত চাকৰি কৰিব লৈ আবেদন কৰিব আৰু কি আপোনালোকৰ অৰ্হতা লাগিব আৰু কি সুবিধা হ'ব বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ